বহুত দৰ্শকে মোক এটা কুৱেশ্যন কৰি থাকে আৰু বহুতে কমেণ্ট কৰে কিছুমান যে ডিম্পু বৰুৱাৰ লগত তোৰ কি ইমান শত্ৰুতা আছে, তই ডিম্পু বৰুৱাক বেয়া কিয় পা? বহুতে কয় আৰু মোক কয় যে আজি এইটো ভিডিঅ'ত আমি এজন এনেকুৱা ইউটিউবাৰৰ বিষয়ে আলোচনা কৰিম যাক লৈ অডিয়েন্সৰ এইটো ধাৰণা যে তেখেতৰ ভিউজৰ একমাত্ৰ সোৰ্চ হৈছে কণ্ট্ৰভাৰ্চিজ। মানে যিজন ইউটিউবাৰে সদায় কেনেকৈ কণ্ট্ৰভাৰ্চি কৰি ভিউজ ল'ব পাৰে তেনেকুৱা চান্সত থাকে। হয়, থাম্বনেল চাই হয়তো ইতিমধ্যে আপোনালোকে ধৰিবই পাৰিছে যে হি ইজ নান আদাৰ দেন ৰিয়েলিষ্টিক আছাম, যাৰ ইমান হেট পোৱাৰ পিছতো বৰ্তমান কমেও 13,000ৰ ওপৰত ছাবস্ক্ৰাইবাৰ আছে আৰু অডিয়েন্সৰ মতে যাৰ পপুলাৰিটি পোৱাৰ মেইন চ'ৰ্চটো হৈছে কণ্ট্ৰভাৰ্চি কৰা আৰু ফেমাছ চেলিব্ৰিটি আৰু ইউটিউবাৰবোৰক লৈ কণ্ট্ৰভাৰ্চিয়েল থাম্বনেল বনোৱা। কিন্তু কথাখিনি গোটেই সম্পূৰ্ণৰূপে মিছাও নহয়। কিছুমান থাম্বনেল যেনে এইকেইজন ইউটিউবাৰৰ ৰহস্য ফাদিল কৰিম আজি। অসমত আজি জুবিন গাৰ্গতকৈ বহুত ভাল ছিংগাৰ আছে। এইটো থাম্বনেলৰ কাৰণেতো দাদাক মোৰ ফালৰ পৰা এটা হিউজ চেল্যুট। জুবিন গাৰ্গক লৈ যে আপুনি এনেকুৱা এটা কণ্ট্ৰভাৰ্চিয়েল থাম্বনেল বনাব পাৰিছে তাৰ কাৰণে চেল্যুট আপোনাক। কিন্তু ইয়াত টুইষ্টটো হ'ল যে থাম্বনেলত যি আছে ভিডিঅ'ত তাৰ সম্পূৰ্ণ ওলোটা। থাম্বনেলবোৰ দেখি আপোনাৰ এনেকুৱা লাগিব যে ডিম্পু বা জুবিন গাৰ্গৰ নিচিনা চেলিব্ৰিটিক যেন গোটেই ভিডিঅ'টোত বহুত বেয়াকৈ ক্ৰিটিচাইজ কৰা হৈছে। কিন্তু যদি আপুনি সম্পূৰ্ণ ভিডিঅ'টো ভালদৰে চায় আপুনি গম পাব যে ভিডিঅ'টোত যিবোৰ কথা কোৱা হৈছে তাৰ কিছুমান পইণ্টে ৰিয়েলি মেক্স চেঞ্চ। কিন্তু বহুত অডিয়েন্সে কেৱল থাম্বনেলটো চাই সম্পূৰ্ণ ভিডিঅ'টো নাচাই কিনে তেখেতৰ কমেণ্ট ছেকশ্যনত আহি বৰবাদ কৰি যায়। কিন্তু তেখেতৰ কিছুমান টপিক যেনে জুবিন গাৰ্গে অসমক কি দিছে, ছোৱালী পটোৱাৰ 5টা টিপছ আদিবোৰ সঁচাই হাঁহি উঠিবলগীয়া। আৰু লগতে এইটো চেনেলত হায়েষ্ট ভিউ আহে আপোনাৰ ৰেপ ছং আৰু ৰ'ষ্টিং ভিডিঅ' চোৱা অডিয়েন্সখিনিৰ পৰা। কাৰণ এইটো চেনেলত ৰেপাৰ আৰু ৰ'ষ্টাৰবোৰক প্ৰায় ক্ৰিটিচাইজ কৰি থকা হয়। গতিকে এই দুটা কমিউনিটিৰ যিখিনি ডাইহাৰ্ড ফেন্স তেওঁলোকে আহি কিনে কমেণ্ট ছেকশ্যনত তেখেতক গালি পাৰাটো স্বাভাৱিক। বাট তাৰ মাজতে কিছুমান ক্ৰিটিচিজম বেয়া হ'লেও কিছুমান ভিডিঅ'ৰ টপিকত কিন্তু ভালেখিনি লজিক দেখা যায়। বাট একমাত্ৰ থাম্বনেলৰ কাৰণে তেখেতৰ কমেণ্ট ছেকশ্যন ভৰি পৰে নানানটা অশ্লীল গালি গালাজেৰে। কিন্তু টপিক ভাল হোৱাৰ পিছতো ভিডিঅ'বোৰত তেখেতে এনেকুৱা ধৰণৰ থাম্বনেল ইউজ কৰাৰ মেইন ৰিজনটো কি? যদি আমি গোটেই চেনেলটো ভালদৰে এনালাইজ কৰি চাওঁ মোৰ পাৰ্চনেল অপিনিয়ন এইটোৱে যে যিবোৰ এগ্ৰেছিভ থাম্বনেল তেখেতে ইউজ কৰে স্পেচিয়েলি ডিম্পু বৰুৱা জুবিন গাৰ্গৰ নিচিনা চেলিব্ৰিটি বা ইউটিউবাৰবোৰৰ ওপৰত সেইবোৰ কৰে একমাত্ৰ ভিউজৰ কাৰণে, যাতে তেনেকুৱা থাম্বনেলবোৰ চাই কিনে মানুহ এজন এক্সাইটেড হৈ যাওক আৰু আহি কিনে ভিউটো তেখেতক দিয়ক। কিন্তু এনেকুৱা থাম্বনেল বনোৱাৰ কাৰণে তেখেতৰ প্ৰব্লেমটো হৈ গৈ যে ভিউজৰ লগতে তেখেতে পাবলগীয়া হয় কমেণ্ট ছেকশ্যনত এসোপা গালি। ন' ডাউট তেখেতে ভিডিঅ'ত যিখিনি ক্ৰিটিচাইজ কৰিছে বা কথা কৈছে সেইখিনি সম্পূৰ্ণ জেনুইন আৰু লজিকেল। বাট যিটো বস্তুৱে তেখেতক অভাৰঅল যাই কিনে বেকফায়াৰ কৰে সেই বস্তুটো হৈছে তেখেতৰ থাম্বনেলটো। কিন্তু মোৰ মতে তেখেতৰ এনেকুৱা এগ্ৰেছিভ থাম্বনেল বনোৱাৰ একমাত্ৰ উদ্দেশ্যটো হৈছে এটা অডিয়েন্স বেছ ক্ৰিয়েট কৰা। আজি যিসকল মানুহে তেখেতৰ থাম্বনেল চাই কিনে তেখেতক গালি পাৰিব আহিছে, যদি তাৰে 10জন মানুহে ভিডিঅ'টো ভালদৰে চায় আৰু কণ্টেণ্টটো সম্পূৰ্ণ ভালদৰে বুজি পায় কালি সেইখিনি মানুহে তেখেতক ছাবস্ক্ৰাইব কৰিব। মোৰ মতে এইটোৱে হৈছে তেখেতৰ গেম। আৰু লগতে তেওঁ হয়তো এইটোও জানে যে ৰেপাৰ আৰু ৰ'ষ্টাৰখিনিৰ অডিয়েন্স বহুত বেছি হাই, চ' তেওঁলোকক ক্ৰিটিচাইজ কৰিলে ভিউ আহিবই। কিন্তু হয়তো তেখেতে এইটো নাজানে যে OTT প্লেটফৰ্মত R-ৰেটেড বা ডেংক কণ্টেণ্টবোৰৰো এটা অডিয়েন্স আছে আৰু ডেংক বা R-ৰেটেড কণ্টেণ্টবোৰৰ শ্লেং হৈছে এটা পাৰ্ট। যদি স্ক্ৰিপ্টে আপোনাৰ ডিমাণ্ড কৰে তাত শ্লেং ইউজ হ'বই। হয়, তেখেতে ৰ'ষ্টাৰবোৰক ক্ৰিটিচাইজ কৰিব পাৰে তেওঁলোকৰ থাম্বনেল আৰু কণ্টেণ্টবোৰৰ ওপৰত, তেখেতসকলৰ কমিক টাইমিঙৰ ওপৰত। কিন্তু তাকে নকৰি তেওঁ কেতিয়াবা ডাইৰেক্ট ৰ'ষ্টিং বেয়া বুলি কোৱাও দেখা পোৱা গৈছে, যাৰ বাবে তেখেতে বহুত ধৰণৰ হেট আৰু ক্ৰিটিচিজমৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে মোৰ মতে ৰিয়েলিষ্টিক অসম চেনেলটোৱে ইমান হেট পোৱাৰ মেইন ৰিজন আছিল এইখিনি। গতিকে ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি কিনে জনাব। যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি আপোনাৰ হাতত সময় আছে তেতিয়াহ'লে স্ক্ৰীণত আহি থকা ভিডিঅ'বোৰ আপোনালোকে ক্লিক কৰি কিনে চাব পাৰে।